হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বহু দিন হ'ল ভিডিঅ' দিয়া হোৱা নাছিল। লাষ্ট ভিডিঅ'টোত আমি কথা পাতিছিলোঁ ৰৈ ৰৈ বিনালেৰ ৰিভিউৰ ওপৰত, য'ত আমি কোনো ধৰণৰ স্পইলাৰ দিয়া নাছিলোঁ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ৰৈ ৰৈ বিনালেৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। 50 কৰোৰ টকা সীমা অতিক্ৰম কৰিব পাৰিবনে ছবিখনে? লগত টপ 10 অসমীয়া ছবিৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এই ইউটিউব চেনেল চিত্ৰকথা উইথ কাৰ্তিকত। মুক্তিৰ 4 সপ্তাহৰ পাছত ৰৈ ৰৈ বিনালেৰ কালেকশ্যনৰ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন। প্ৰযোজক গোষ্ঠীয়ে প্ৰথম দিনাৰ উপাৰ্জন প্ৰকাশ কৰিছিল যদিও মুক্তিৰ এমাহ পাছত সৰ্বমুঠ তথ্য ৰাজহুৱা কৰিম বুলি জনাইছে। মই বহুকেইটা ৱেবছাইটৰ ওপৰত থকা বক্স অফিচ কালেকশ্যনৰ তথ্যৰ ওপৰত ভিত্তি কৰি এক তুলনামূলক তথ্য আগবঢ়াবলৈ বিচাৰিছোঁ। ৰৈ ৰৈ বিনালে ছবিখনে প্ৰথম সপ্তাহত অৰ্থাৎ প্ৰথম 7 দিনত কৰা উপাৰ্জন যথাক্ৰমে 1 কৰোৰ 90 লাখ, 2 কৰোৰ, 1 কৰোৰ 80 লাখ, 1 কৰোৰ 50 লাখ, আকৌ 1 কৰোৰ 50 লাখ, 1 কৰোৰ 45 লাখ আৰু 1 কৰোৰ 33 লাখ টকা। প্ৰথম সপ্তাহত ছবিখনে সৰ্বমুঠ উপাৰ্জন কৰে 11 কৰোৰ 48 লাখ টকা আৰু ঠিক তেনেদৰে দ্বিতীয় সপ্তাহতো গোটেই মিলাই ছবিখনে উপাৰ্জন কৰে 7 কৰোৰ 47 লাখ টকা। প্ৰথম আৰু দ্বিতীয় সপ্তাহত লগাই টোটেল 14 দিনৰ কালেকশ্যন হ'ল 18 কৰোৰ 95 লাখ টকা আৰু 2 সপ্তাহৰ ভিতৰতে ছবিখনে সৰ্বাধিক উপাৰ্জিত অসমীয়া ছবিৰ খিতাপ অৰ্জন কৰে। আকৌ তৃতীয় সপ্তাহতো ছবিখনে সৰ্বমুঠ 5 কৰোৰ 70 লাখ টকা উপাৰ্জন কৰে আৰু 21 দিনৰ টোটেল উপাৰ্জন হৈ গৈ 24 কৰোৰ 12 লাখ টকা আৰু চতুৰ্থ সপ্তাহত ছবিখনে উপাৰ্জন কৰে 3 কৰোৰ 5 লাখ টকা। 4 সপ্তাহ বা 28 দিনৰ নেট কালেকশ্যন বুলি ক'বলৈ গ'লে 27 কৰোৰ 70 লাখ টকা বুলি ক'ব পাৰি। ছবিখন নিৰ্মাণ কৰোঁতে হোৱা খৰচ বা এপ্ৰক্স বাজেট বুলি ক'লে যদি আমি 5 কৰোৰ টকা ধৰি লওঁ, তেতিয়াহ'লে বৰ্তমানলৈ হোৱা উপাৰ্জনৰ ওপৰত ভিত্তি কৰি ইয়াৰ ROI হ'ল 543.4% আৰু ROIৰ ফালৰ পৰা চাব গ'লে বৰ্তমানলৈ 2025ত গোটেই ভাৰতৰে 6ষ্ঠ অৰ্থাৎ 6th most profitable ছবি। ছবিখন মুক্তিৰ আগত বা মুক্তিৰ সময়ত বহুতৰে মুখত 100 কোটি টকা কালেকশ্যনৰ কথা বৰকৈ শুনিব পৰা গৈছিল, যদিও ই এতিয়া অসম্ভৱ যেন লাগিছে। যদি ছবিখনে টোটেল 2 বা 2.5 মাহ সময় ছবিগৃহত চলি থাকে, তেতিয়াহ'লে হয়তো 40 কৰোৰৰ ওচৰত চাপিব পাৰে। বৰ্তমানেও গুৱাহাটী মহানগৰীত 15টা ছবিগৃহত 65খন স্ক্ৰীণত ছবিখন 50ৰ পৰা 60% দৰ্শকেৰে চলি আছে। কিমান দিন এনেকৈ ছবিখন ছবিগৃহত চলি থাকে সেইটো লক্ষণীয় বিষয় হ'ব। নেক্সট অসমীয়া ছবি বুলি ক'লে ককা দেউতা নাতি আৰু হাতী 2 ছবিগৃহত আহি আছে। 21 নৱেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছবিখনে ৰৈ ৰৈ বিনালেৰ দৰে হয়তো ইমান সফল নহ'বও পাৰে, কিন্তু জুবিন দাই অসমীয়া ছবি জগতখনলৈ দেখা সপোনবিলাক যেন পূৰণ হ'ব ধৰিছে তেনেকুৱা লাগিছে। শ্ৰী ৰঘুপতি, বিদুৰ ভাই, ভাইমন্দা আদি ছবিৰ দৰে ককা দেউতা নাতি আৰু হাতী 2 ছবিখনেও সফল হ'ব যেন লাগিছে। অসমত অসমীয়া ছবিৰ যিটো ট্ৰেণ্ড বা পৰিৱৰ্তন আৰম্ভ হৈছে, এই ধাৰাটো এনেকৈ আগবাঢ়ক তাৰে কামনা কৰিলোঁ। এতিয়া আহিছোঁ টপ 10 অসমীয়া ছবিৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। প্ৰথম স্থানত আছে ৰৈ ৰৈ বিনালে। সৰ্বমুঠ কালেকশ্যন বৰ্তমানলৈ 27 কৰোৰ 70 লাখ টকা। ইয়াত মাত্ৰ 28 দিনৰ কালেকশ্যন। দ্বিতীয় স্থানত আছে বিদুৰ ভাই, 15 কৰোৰ 75 লাখ টকা। তৃতীয় স্থানত আছে ভাইমন্দা, ইয়াৰ উপাৰ্জন 14 কৰোৰ 31 লাখ টকা, কিন্তু বৰ্তমানৰ ছবিখন বিভিন্ন স্থানত চলি আছে। চতুৰ্থ স্থানত শ্ৰী ৰঘুপতি, 13 কৰোৰ 81 লাখ টকা। পঞ্চম স্থানত ৰুদ্ৰ, 10 কৰোৰ 56 লাখ টকা। ষষ্ঠ স্থানত ৰত্নাকৰ, 10 কৰোৰ টকা। সপ্তম স্থানত জুবিনদাৰ আন এখন ছবি কাঞ্চনজংঘা। কাঞ্চনজংঘাই উপাৰ্জন কৰিছে 7 কৰোৰ টকা। অষ্টম স্থানত ডক্টৰ বেজবৰুৱা 2। ডক্টৰ বেজবৰুৱা 2 উপাৰ্জন কৰিছে 7 কৰোৰ টকা। নৱম স্থানত মিছন চাইনা আৰু মিছন চাইনা উপাৰ্জন কৰিছে 6 কৰোৰ টকা। আৰু দশম স্থানত আছে চিকাৰ আৰু চিকাৰ ছবিখনে বৰ্তমানলৈ উপাৰ্জন কৰিছে 5 কৰোৰ টকা। এয়া এক অসমীয়া ছবি জগতৰ বক্স অফিচ কালেকশ্যনৰ থুলমূল হিচাপ বুলি ক'ব পাৰি। আজিলৈ এৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এনেকুৱা ভিডিঅ' পাই বা চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অৱশেষত জয়তো অসমীয়া ছবি জগত, জয় জুবিন দা, জয় অসম। ধন্যবাদ।